Hello everyone, Pallavita Worldsৰ আন এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলে পকৰি ৰেচিপি এটা লৈ আহিছো। আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ভিডিঅ'টো যদি ভাল পায় লাইক আৰু শেয়াৰ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া পাকঘৰৰ ফালে আগবাঢ়ো। আজি মই আপোনালোকলে পনীৰ পকৰাৰ ৰেচিপিটো লৈ আহিছো। ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰিছো বেসন এবাটি, পনীৰ 200 গ্ৰাম, নিমখ সোৱাদ অনুসৰি, জিৰা গুৰি 1 টিস্পুন, গৰম মছলা হাফ টিস্পুন, জলকীয়া গুৰি 1/4 টিস্পুন, জালুকৰ গুৰি 1/4 টিস্পুন, ওটছ 2 টেবলস্পুন, গ্ৰীণ চাটনি অকণমান, বেকিং পাউডাৰ, কুকিং অইল আৰু পানী। এতিয়া মই এটা ডাঙৰ বাটিত আটাইখিনি বেসন লৈ লৈছো। এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ আৰু শুকান মছলাখিনি দি দিছো। লগতে মই ইয়াত ওটছখিনিও মিলাই দিম। অলপ অলপকৈ পানীৰে এতিয়া মই এইখিনি গুলি ল'ম। মিশ্ৰণটো তৈয়াৰ কৰোঁতে একেবাৰতে বেছি পানী দি নিদিব। বেছি পানী দিলে মিশ্ৰণটো বেছি পনীয়া হৈ যাব, তেতিয়া পনীৰত কোট নহ'ব। গতিকে মিশ্ৰণটো অলপ অলপ পানী দি ৰেডি কৰি ল'ব। যদি বেছি পনীয়া হৈছে মিশ্ৰণটো, তেতিয়াহ'লে তাত 2 পৰা 3 চামুচমান মিলাই দিব। এতিয়া মই ইয়াত 1/4 টিস্পুন বেকিং পাউডাৰ দি মিশ্ৰণটো আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। মোৰ এই মিশ্ৰণটো ৰেডি হৈ গ'ল। এতিয়া মই পনীৰখিনি ৰেডি কৰি লওঁ। পনীৰখিনি মই ডাঠকৈ এনেদৰে কাটি লৈছোঁ। আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি শেপত পনীৰখিনি কাটি ল'ব। পনীৰখিনি কাটোতে খালি ডাঠকৈ ৰাখিব, কাৰণ আমি মাজেৰেও ইয়াক কাটিম। যদি পাতল হয় তেতিয়া এইখিনি ভাঙি যাব পাৰে। এতিয়া মই পনীৰৰ পিচকেইটা মাজেৰে কাটি লৈছোঁ। সম্পূৰ্ণকৈ কাটিং দুফাল কৰি নিদিব, তেতিয়া চাটনিখিনি ভিতৰত সোমাই নাথাকিব। আটাইকেইটা পিচ কাটি লোৱা হোৱাৰ পিছত এতিয়া মই ইয়াত অলপ অলপকৈ চাটনি ভৰাই দিছোঁ। এইখিনি কৰোঁতে অলপ সাৱধানে কৰিব, বেছি মুখখন মেলি দিলে পনীৰৰ পিচটো ভাঙি যাব পাৰে। এতিয়া মই এনেদৰে আটাইখিনি পনীৰৰ পিচ ৰেডি কৰি ল'ম। মোৰ পনীৰৰ পিচকেইটা ৰেডি হৈ গ'ল। এতিয়া মই বেসনৰ মিশ্ৰণটো আকৌ এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ। মই কেৰাহী এখন গেছত গৰম হ'ব দিছিলোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াত অলপ তেল দি দিছোঁ। তেলখিনি গৰম হ'লে মই পনীৰৰ পিচকেইটা ভাজি ল'ম। মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই পনীৰৰ পিচকেইটা এটা এটাকৈ বেসনৰ মিশ্ৰণটোত লগাই পনীৰখিনি ইলুটি শিলুটি কৰি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। মই গেছৰ ফ্লেমটো মিডিয়াম টু হাইৰ মাজত ৰাখিছোঁ। পনীৰৰ পিচকেইটা তলফালে ৰঙা হৈ অহাত মই এতিয়া সাৱধানে পনীৰৰ পিচকেইটা লুটিয়াই দিছোঁ। এনেদৰে ইলুটি শিলুটি কৰি 3-4 মিনিটমান ভজাৰ পিছত পনীৰখিনি সম্পূৰ্ণৰূপে ভজা হৈ যাব। মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। এয়া মোৰ পনীৰখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি কাঢ়ি লওঁ আৰু বাকীখিনিও এনেদৰে ভাজি ল'ম। এয়া মোৰ পনীৰ পকৰা ৰেডি হৈ গ'ল। এই পকৰিবিধৰ বাহিৰটো যিমানেই ক্ৰিপচি হয়, ভিতৰটো সিমানেই ছফ্ট। মই আপোনালোকক কাটি দেখুৱাই আছোঁ। দেখিছেনে ইমান ছফ্ট এই পকৰিবিধ? আপোনালোকেও এনেধৰণে ঘৰত বনাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ থাকিল।